অঁ এতিয়া দেখা যায় মাল MLA ছাৰহঁতে সহায় কৰিলে হ'ল আৰু আমাক যেন তেন এই পোলকেইটা লগাই দিলেই হ'ল নহয় জানো ৰাজককল গতিকে আমাৰ বহুত মানে অসুবিধা হৈ আছে তাকে আমাৰ MLA ছাৰক আশা কৰিছোঁ যাতে আমাৰ ৰঙাপাৰা সমষ্টিৰ ৰাইজে তাকে আলোচনা কৰি আছে কেনেকৈ লগোৱা হ'ব যেন তেন পুলকেইটা আনি ল'লোঁ কিন্তু এতিয়া পইচা পাতি নাই লগাবলৈ তাকে কি সিদ্ধান্ত কৰা যায় এই MLA ছাৰে আমাক চকু মিলি চালেই হ'ল আৰু হয় হয় তাকে ৰাইজৰ পৰা অলপ পৰামৰ্শ লওঁ ৰাইজে কি কয় মামা কি কয় আপুনি কিবা এটা কওক যিটো মানে ছাৰক মাতাই সিদ্ধান্ত লোৱা হ'ল হয় হয় ছাৰকে মাতোঁ ন যাতে ছাৰে চাওক ন আমাৰ সমস্যাবিলাক যাতে আমাৰ ৰাইজৰ উন্নতিৰ কাৰণে কিবা এটা কাম কৰি দিয়ে হয় হয় সহায় কৰিলে আমাৰ ভাল হয় ৰাইজেও মৰম পাম নহয় জানো আৰু নতুন নতুন সমষ্টি এতিয়া আমাৰ গাঁওবিলাক দেখাবও লাগে আমি নিজেও সেয়ে আশা থাকিল যাতে নিশ্চয় ছাৰে আমাক সহযোগ কৰে এইয়া আমাৰ ৰাইজ সকলে চবেই ৰাস্তাটো চাৰ্ভাই কৰি আছে আজি কি কৰা যায় কি কৰা যায় আৰু গোটেই ৰাইজেও নলাই এতিয়া কি হ'ব ন কেইজন মানে মাথা মাৰি থাক এইটো ৰাস্তা বহুত চৰ্ট হয় ৰঙাপাৰাত ওলাই যোৱা গতিকে যদি MLA ছাৰে সহায় কৰে যথেষ্ট মানে উপকাৰ হ'ব আমাৰ ৰাইজৰ উন্নতি হ'ব আৰু আমাৰ স্কুলত অহা যোৱা কৰা ল'ৰা ছোৱালীখিনিও যথেষ্ট কষ্ট পাই আছে মানে সেয়েহে আজি দেখুৱাব ওলাইছোঁ লগতে ৰাইজে অলপ সিদ্ধান্ত কৰি আছোঁ যাতে কি কৰা যায় আমাৰ ৰাইজৰ ইমান টকা পইচা নাই চব দুখীয়া ৰাইজ চাকৰি বাকৰি নাই চব খেতিয়ক চাকৰি থকাবিলাকে চব টাউনতে গ'লেগৈ আমাৰ যথেষ্ট সমস্যা আছে মানে গাঁৱত এই ৰাস্তা পদূলি যদি আমাৰ উন্নতি হৈ যায় যথেষ্ট উন্নতি হ'ব যেন পাওঁ মানে সেয়েহে মেইন কাম হয় এইবিলাক আমাৰ মেইনটো মানুহৰ জীয়াই থাকিবলৈ ৰাস্তা পদূলি সুবিধা লাগে ন ৰাজ্যসকল এই ৰাইজসকলে চাই আছে এইটো আমাৰ বৰ ডাঙৰ ভাঙি আছে ইয়াতো চাই লওক ৰাইজসকলে এটা আছে আৰু এটা আগত আছে সেইটোকো দেখা দিম অঁ দুটা বৰুদা কি কয় আপুনি MLA ছাৰক কিবা ৰিকুৱেষ্ট কৰক আকৌ আমাক নিশ্চয় দিব পাৰে MLA ছাৰে নহয় জানো আমি বিচাৰিব লাগিব নহয় জানো যাব লাগিব ন মনে মনে থাকিলে ক'ত হ'ব ন অঁ অঁ গোটেইকে কি কয় এইটো ৰাস্তা হ'লে যথেষ্ট আমি উন্নতি হ'ম না অঁ অঁ হ'ব আকৌ ন ইমান ল'ৰা ছোৱালী অহা যোৱা কৰে এতিয়া কষ্ট চৰ্টকাট ন বেপাৰ বাণিজ্য কৰা মানুহখিনিৰো যথেষ্ট অসুবিধা হৈ আছে মানে যিটো ৰঙাপাৰাৰ পৰা আমাৰ ব্যৱসায় সূত্ৰে আহে মঙলবাৰ বজাৰলৈ তেখেতলোকো যথেষ্ট কষ্ট পাইছে তিনিটা জেগা মই দুটা জেগাহে কৈছিলোঁ গতিকে এটাটো পুতি পেলাব লাগিব মাটি ঢালি দিম মানে খালি ইয়াত দুটা থাকিব পাৰে ইয়াত এটা ইমান ডাঙৰ ডাঙৰ ভাঙি আছে কাৰণ কথাটো হ'ল আমাৰ ৰাইজে এটা সময়ত পইচা কালেকশ্যন কৰি ফুল লগাইছিলে মানে কিন্তু কামত নিদিলে পানী বহুত আহিলে যে পুলকেইটা গোটেই উঠাই নিলে মানে আৰু এটা আগত আছে সেইটোকো দেখাই দিম অলপ ইয়াতো এটা আছে গতিকে এইটো শ্বৰ্টকাট হয় 3 নম্বৰ বগীজুলিটো গুজুংজুলি লিং ৰোড হয় এইটো গতিকে এইটো পকা ৰাস্তা আগত আছে তাত ওলাই এইটো তাত আগত এখন ডাঙৰ ব্ৰিজ আছে তাত যায় এইটো ডাইৰেক্ট ৰঙাপাৰা ওলাইগৈ মানে এয়া এটা গতিকে ৰাইজসকলে এইটো পুতি দিয়া হ'ব কাৰণ দুটাই জেগাতে থাকোঁ পুল লগোৱা পুলটো অলৰেডি আনি থৈ দিয়া আছে
খালি লগাবৰ কাৰণে আমাৰ মানে JCB খৰচা আছে ট্ৰেক্টৰৰ সেইখিনিৰ কাৰণে অলপ যাতে আমি সন্মানীয় ৰঙাপাৰা সমষ্টিৰ কৃষ্ণ কমল তাঁতী ছাৰৰ পৰা যাতে আমি কিবা এটা সাহায্য পাম বুলি আশা ৰাখিলোঁ। চ' ৰাইজসকল এইখিনি আজি দেখাই দিলোঁ আপোনালোকক। আমাৰ ৰাইজসকলো আছেই ইয়াতে, গতিকে যিখিনি পাৰোঁ যিমানখিনি দেখাইছোঁ, গতিকে নিশ্চয় আশা কৰোঁ যাতে আমাৰ ৰঙাপাৰা সমষ্টিৰ সন্মানীয় MLA ছাৰ কৃষ্ণ কমল তাঁতী ছাৰে যাতে আমাক সহযোগ কৰে। সেই ৰাইজৰ হৈ মোৰ চেনেলৰ হৈ আপোনাক যাতে বিনম্ৰভাৱে অনুৰোধ কৰিলোঁ যাতে আমাক সহায় কৰে ৰাইজক, আৰু লগতে ৰাইজেও আছে লগতে, আৰু মোৰ চেনেলটো যাতে কিবা দিশত যদি ভুল ভ্ৰান্তি নিশ্চয় মাজত মাৰ্জনা পাম বুলি আশা ৰাখিলোঁ। লগতে যিসকল নতুনকৈ আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কোণাত আছে বেল আইকন, সেইটো টিপি ল'ব। গতিকে বৰ দীঘলীয়া নকৰোঁ, আজিলৈ ইমানতে ৰাখিলোঁ। চ' বাই বাই, চি ইউ নেক্সট ব্লগ।